Hey, welcome to my YouTube channel, friends. মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ মূৰত মই নতুন এটা ভিডিঅ' আপোনালোকক দিছোঁ আজি বহুত দিন হ'ল মই ভিডিঅ' বনোৱা নাই এসপ্তাহতে এবাৰ বনাওঁ মই একচুৱেলি সানডে যেতিয়া সময় পাওঁ বা বেলেগ দিনত ক'ৰবাত যায় তেতিয়া মই ভিডিঅ' এটা বনাওঁ আপোনালোকক দেখাব যিমান চেষ্টা কৰি আছোঁ বেলেগ জেগাত বা মই য'ত যাওঁ এইটোকে দেখাব বিচাৰিছোঁ আপোনালোকক আজি এটা ধামাকা ভিডিঅ' হ'ব আপোনালোকে চাই থাকিব হাই ফ্ৰেণ্ডছ মই এতিয়া পালোঁ টাউন আহি পালোঁ এতিয়া মোৰ লগত আছে আপোনাৰ ত্ৰিৰংগা জাতীয় পতাকা মোৰ লগত এতিয়া যাব মই লগাই ল'লোঁ এতিয়া গৈ থাকোঁ লাহে লাহে আপোনালোকে চাই থাকিব এইটো এইফালে ৰাইট গৈ আছিলে এই গেটখন হ'ল প্ৰকৃতদান গেট এই গেটখনৰ ভিতৰত সোমালে প্ৰকৃতদানখন পাব আপোনালোকে চাব পাৰিব ফ্ৰেণ্ডছ মই গৈ আছোঁ এতিয়া মই লেফ্ট ছাইডে সোমাব লাগিব মই এতিয়া লেফ্ট ছাইডে সোমাম আৰু আপুনি যদি চিধা যায় গগামুখ লখিমপুৰ যাব পাৰিব এইফালে চিধা গ'লে এতিয়া মই পালোঁ এতিয়া আইতাহঁতৰ গাঁৱত সোমাম মই এতিয়া এইখন দলং পাৰ হ'লে আইতাহঁতৰ ঘৰ পাম সেনেহঁতৰ ঘৰ এতিয়া কাষতে এইখন দলং আছিলে বাঁহৰ দলং আগতে বন্ধুসকল মই এনেহঁতৰ ঘৰত পালোঁ এতিয়া ককা আইতাহঁতৰ ঘৰত এইখন আমাৰ ককা আইতাৰ ঘৰ এতিয়া ককা নাই বহুত দিন হ'ল ঢুকালে এতিয়া গৰম লাগিছে বহুত এতিয়া মই ফেনৰ তলত আছোঁ মামীয়ে টেবুল ফেনখন লগাই দিছে তাৰপিছত ভাত খাব মাতিছে তাৰপিছত ভাতটো খাই মই ঘৰলৈ আকৌ উভতি যাব লাগিব লোকেশ্যন চালোঁ এপছত এতিয়া মই বেলেগ চাইডেদি গৈ আছিলোঁ ইয়াৰ পৰা গৈ আপোনাৰ জেলখানা হৈ ওলামগৈ এইফালে মেডিকেলত ওলাব পাৰে মই এতিয়া জেলখানা হৈ ওলাম এতিয়া মই আগে পিছে এইটো ৰাস্তাত গৈ পোৱা নাছিলোঁ সেইকাৰণে ভাবিলোঁ আজি এনেই এইটো ৰাস্তাতে যাওঁগৈ বুলি ভাবিলোঁ তাকে এতিয়া গৈ আছোঁ লোকেশ্যন মতে হাই ফ্ৰেণ্ডছ ৰাস্তাবোৰ ভুল হ'ল অলপ বেলেগ ৰাস্তাত গ'লোঁ এতিয়া এইটো ৰাস্তা চিধা গ'লে ৰাংকপ পাব বুলি কৈছে মেপত সেইকাৰণে মেপত চাই ল'লোঁ আকৌ ঘূৰি যাব লাগিব তাকে এইটো মজা দলং এখন পালোঁ ইয়াতে ৰখি আছোঁ তাকে আপোনালোকে চাওকচোন দলংখন কেনেকৈ লাগিছে এইফালে পূৰা নদী সেইফালৰ পৰা পানী আহিছে এইফালৰ পৰা পানী আহি এইফালে গৈ আপোনাৰ ক'ত পায় নাজানো আৰু মাছখোৱা চাছখোৱা পাবগৈ আৰু ক'ৰবাত মাছখোৱা গৈ ক'ৰবাত ব্ৰহ্মপুত্ৰত লগ হ'বগৈ চাগে আৰু ফ্ৰেণ্ডছ এতিয়া মই গৈ আছোঁ মেপৰ মতে এতিয়া মই আকৌ ঘূৰি যাব লাগিব এতিয়া বৰ্তমান পালোগৈ এই দলংখন আছে আপোনাৰ নদীও নহয় জানো নহয় এইখন এটা আপোনাৰ ডাঙৰ পুখুৰীৰ নিচিনা এইটো আপোনাৰ এই পানীটো যিমান দেখিছে এইটো ইমানেই ষ্টক হৈ থাকে আপোনালোকে এইটো দেখিছে ইয়াত আপোনাৰ মাছ পুহি থৈছে ইয়াত এইটো আপোনাৰ তলত নেট দি আছে আৰু চাৰিওন্তত আপোনাৰ প্লাষ্টিকেদি কি কয় জানো নাজানো এইটো উপঙি থাকে আপোনাৰ নেট থাকিব নেটটোৰ ভিতৰত আপোনাৰ মাছটো পুহিব পাৰে আৰু পানী চেঞ্জ কৰিব নালাগে পানী থাকে তাৰপিছত আপোনাৰ দানাতে দি ৰাখিব পাৰে আৰু ৰাতি অহা যোৱা কৰিব থাকিব আৰু তাতে শুই থাকিব পাৰিব তাতে গড় চৰ দিয়া আছে এইটো চৰকাৰৰ ফালৰ পৰা দিয়ে নেকি কিবা ছাবচিডি দিলে পাই চাগে এইটো মজা আছে এইকাৰণে আপোনাৰ নদীতে মাছ পুহি থাকিব পাৰে আৰু সিহঁতৰ মাছ ক'তো ওলাই নাযায় আৰু তাকে সেইকাৰণে ভাল সেইকাৰণে অলপ ৰখিলোঁ আৰু ওচৰলৈ যাব পৰা নাই তাত কি মাছ পুহি থৈছে আপোনাৰ চন্দা য'ৰ পৰা আপোনাৰ চালনী মাছ আহে এইবিলাক ইয়াতে পুহি থৈছে চন্দা মাছ ধৰি লওক আমাৰ চালনী মাছটোতো কিমান কেজি 200 টকা নে কিবা এটা হৈ চাগে ইয়াত ধৰি লওক আপুনি এতিয়া চন্দা মাছ জীয়াকৈ খাব পাৰিব এখন মোটৰচাইকেল জাতীয় পতাকা উৰি আছে এইফালে হেলমেট আছে নাওলৈ মানুহকেইটা মাছ বিচাৰি আছে চাওক এইকেইটা চাওক কি মজাকৈ নাৱত মাছ বিচাৰি ফুৰি আছে
এতিয়া গৈ আছোঁ লাহে লাহে ঘৰলৈ। এই টাৰ্ণিংটোত এক্সিডেণ্ট হ'ল, বাইকে চাইকেল এটা খুন্দিয়ালে চাগে। এই টাৰ্ণিংটোত এক্সিডেণ্ট হ'ল, তাৰমানে কি বাইক এটাত তাৰমানে চাইকেলটো খুন্দিয়াইছিলে। সেইকাৰণে মানুহ চাইকেল যোনটো বনাই দিব লাগে, মোক ট্ৰিটমেণ্ট কৰি দিব লাগে বুলি কৈ আছে আৰু। দুখ পোৱা নাই, মানুহটো পূৰা অলপ নিচাত থকা যেন কথাবিলাক কৈ আছে আৰু। কি কৰিব, উপায় নাই আৰু তেনেকুৱাই। এতিয়া মই ঘৰলৈ গৈ আছোঁ, আৰু ইফালে গ'লে জেলখানাটো পায়। ফ্ৰেণ্ডছ, আহি পালোঁ ঘৰত এতিয়া। আজি সেনাহঁতে কি দিলে আপোনালোকক দেখাম মই। এইটো লোকেল জিকা, এইটো জিকা সেনাই পাৰি কৰি দি পঠাইছে। সেনাই পাৰি কৰি দি পঠাইছে, নিজৰ বাৰী বুলি কৈছে। অলপ আছে, বেছি মই লোৱা নাই। মই দিব বিচাৰিছিলে, ছিঙিব বিচাৰিছিলে, মই ছিঙিব নিদিলোঁ। আৰু এটা দিছিলে আপোনালোকক মই দেখাম। এইটোক দি পঠাইছে চুঙা, বাঁহৰ চুঙা। ইয়াত কি আছে মই আপোনালোকক কৈ দিম। এইটোক কয় আমাৰ মিচিং মানুহে কয় নামচিং বুলি কয়। এই নামচিং মানে হ'ল আপোনাৰ শুকান মাছ ৰ'দত দি জুইত তাপত শুকাই পিনি এইটোত ভৰাই থৈ দিয়ে। তাৰপিছত আপুনি দেখিছে এই চুঙাটো ইয়াত জুইৰ ফুটছাই পানীত গলাই পিনি ইয়াত ঢাকি থৈ দিয়ে। মুখনিখন বন্ধ কৰি দিয়া হয়। এতিয়া ইয়াত একো সোমাব নোৱাৰে, ফুকো সোমাব নোৱাৰে, একো সোমাব নোৱাৰে। তাৰপিছত এমাহ দুমাহ থৈ ইয়াৰ ভিতৰতে থাকি যায়, তাৰপিছতে খাব পাৰে আৰু। বহুত ভাল লাগে। কোৱা মানুহকেইটাই জানেই চাগে নামচিং মানে কি, নামচিং কি বস্তু আপুনি গম পায়। সেইকাৰণে আপোনালোকক আজি এটা চুঙা দি পঠাইছে সেনাই। বহুত কিবা কিবি বস্তু দি পঠাব বিচাৰে। মই আকৌ বাইকত লৈ আনিব অসুবিধা হয়তো, মোৰ নিবলৈও প্ৰব্লেম। মই কৰিলে লেগগাত একো নাই লগাবলৈ, চাইডত বান্ধি পিনে এটা মনত লৈ আনিছিলোঁ। সেইটোৱে।